নমস্কাৰ বহু দিনৰ পাছত এটা লং ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ সকলোৱে চাব আৰু এইফালে মোৰ লগত আছে ধুন মানুহ আৰু ইয়াক দেখি সকলোৱে গমেই পাইছে মই আছোঁ বাহঁতৰ ঘৰত প্ৰায় 1 বছৰমান পাছত মই লং ব্লগ বনাইছোঁ নেকি আৰু আমাৰ কণমানীজনী অহাৰ পৰা এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ হ'ব বাহঁতৰ ঘৰত আছোঁ যিহেতুকে ভাবিছোঁ ইয়াৰ পৰাই লং ব্লগ এটা আপোনালোকক দিম আৰু আজি ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আপোনালোকে আগলৈকে চাই থাকিব কি দেখাব পাৰোঁ নোৱাৰোঁ নাজানো বাৰু এই ভিডিঅ'টো ক'বলৈ নিজে ক্লিক কেনেকৈ মংগাল এইফালে আমাৰ চিংকি বাইদেউ পুৰা খজুৱাত ব্যস্ত তাইকো অলপমান দেখুৱাই দিছোঁ আৰু মই যাওঁ এতিয়া পাকঘৰলৈ ৰাণৰ পিচ আজি আনিছে ৰাণৰ পিচ গাইছ আমি বহুত দিনৰ পাছত খাম ৰাণৰ পিচ বাই কিন্তু বহুত টেষ্টিকৈ বনাই দেই মাত্ৰ মানুহজনী মানে গাটো হেনো ভাল হ'ব লাগে ক'বই নালাগে মানে তেওঁ একেবাৰে কি কৰি নোখোৱাব ন কৈ দিয়কচোন আপোনাকো উঠাম একেবাৰে ৰান্ধনীক উঠালে হ'ব আকৌ ন হয় আমাৰ আকৌ ভিডিঅ' চখ খোৱাও চখ বনোৱাত চখ নাই কিন্তু মানে কেতিয়াবা মন যায় বনাবলৈ কিন্তু মই খাই যিমান ভাল পাওঁ বনাই সিমান ঠিক নাপাওঁ এইফালে দেখিছে নহয় এতিয়া মই খাওঁ দেই টেষ্ট কৰি লওঁ মানে এইটো পানী নিদিয়াকৈ আৰু ফ্ৰাই গৰম খাই ক'ম আপোনালোকক ফ্ৰাই কেনেকুৱা হৈছে আকৌ জোলৰটো ভাতৰ লগত খাম তেতিয়া ক'ম অকণমান ঠাণ্ডা হ'বলৈ দিলেও হয় বহুত টেষ্টি হৈছে লাজবাব ৰেচিপি যদি লাগে ক'ব আৰু এনেও নকয় বাৰু মই জানো ক'লেও আৰু মই আপোনালোকক দিম বাই খুজি পেলাই দৈটো মানে কি হ'ল আমাৰ যে দৈটো অলপ কম আছিলে কাচি দৈ মানে আছে দৈ কিন্তু মানে ভালকৈ হোৱা নাই যি অকণমান ওপৰত হৈছে সেয়াই দিছে আৰু চকলা দৈটো হ'ব লাগে তথাপিতো কিন্তু মজা লাগিছে অ'কেনে টমেটো কেঁচা দিলে নে এইটো দিয়াৰ পিছতে দিছে চাগে টাইম আছে দিবলৈ তাৰপিছত ইয়াতে টমেটো কেটচাপো যাব খালি সেইবিলাক ৰিভিউ পাছত দিম আৰু এতিয়া মই এইটো খাই লওঁ বহুত টেষ্টি হৈছে আকৌ লগ পাইছোঁ বাই আমাৰ খানা হৈ গ'ল ৰেডি ধুনীয়াকৈ আমি সকলোৱে খাব বহিলোঁ আৰু মানে কি হ'ল আজি আমি পাকাতে বহি পেলাই চবে একেলগতে ৰুমতে খাইছোঁ কিয় আমাৰ মানে ছোৱালীজনী শুই আছে যিহেতুকে তো তাইক ৰুমত অকলে এৰি আহিবলৈ বেয়া হয় আৰু চবে একেলগত খালেহে ভাল লাগিব এজনে ৰখিব এজনে খাব সেইটো কাৰণে বেয়া লাগে যে সেইকাৰণে আমি বোলে নাই পাকাতে চবে একেলগত বহি পেলাই খাওঁ সেইটো কাৰণে তেনেকৈয়ে খাইছোঁ দেই বাহঁতক মই ধেমালি কৰি আছোঁ মোক এটা ৰুমত দিছে আৰু আপোনালোকে এটা ৰুমত লৈছে বুলি মানে তাৰপিছত মই এইবিলাক খাই চাইছোঁ ইমানেই টেষ্টি হৈছে কি বুলি ক'ম আৰু আপোনালোকক এইফালে মই ৰিভিউটো দি আছিলোঁ কিন্তু ভইচ অভাৰে দি দিলোঁ তেনেকৈ দিয়া নহ'লে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই